বাঁহী উপজা মাটিৰ নিভাঁজ সুৰ একে লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰ য'ত নিৰ্মাণ কৰা হয় বাঁহী, গগনা, পেঁপা, সুতুলি, ঢোল, খোল সকলো আমাৰ থলুৱা বাদ্যসমূহ নিৰ্মাণ কৰা হয়। লগতে ইয়াতে প্ৰশিক্ষণো প্ৰদান কৰা হয়। যিসকল শিকাৰুৱে শিকিব ইচ্ছা কৰে বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰত আহি শিকিব পাৰে। এয়া হৈছে বহাগী মেলাৰ বিপণীৰ কিছু দৃশ্যাংশ, য'ত লগ পোৱা হৈছিল ইছমাইল হুছেইন ডাঙৰীয়া, ৰূপম দত্ত ডাঙৰীয়া, বন্তি বা লগতে পবিত্ৰ মাধৱ শইকীয়া, আৰু বিক্ৰী কৰা হৈছিল বিভিন্ন থলুৱা বাদ্যযন্ত্ৰ, ডম্বৰু, কাকৈ-ফণী, লগতে ম'হৰ শিঙৰ পেঁপা আৰু বিভিন্ন ধৰণৰ থলুৱা লোকবাদ্য যেনে ধৰক একতাৰা, ঢোল, খোল, বাঁহী, পেঁপা সকলোখিনি বাদ্য বিক্ৰী কৰা হৈছিল। তাৰে কিছু আভাস আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।